নমস্কাৰ বন্ধু বান্ধৱীসকল, তৃষ্ণা শইকীয়াৰ অন্যটি ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আহিছোঁ আমি মাৰ ঘৰলৈ। তিনিটা আহিছোঁ আমি, দেউতাক, মই আৰু ৰিয়ান। ডাঙৰ ল'ৰাক নাই অনা। দেখিছেনে ৰাইজ, আমাৰ মমাখম ৰবাব টেঙা একেবাৰে তলত মাটিৰ তলত থোৱা নিচিনা হৈ আছে। মাছ ছিঙিব নিচিনা লাগিছে এতিয়া, কিন্তু ছিঙিবনে নিছিঙে জানো। দুটা চিঙি আনিলোঁ। এতিয়া মোক খাবলৈ বহুত মন গৈ আছিল, সেইকাৰণে লগালগ চিঙি আনিছোঁ। দেখিয়ে এয়া ওপৰত হেন্দালিত ৰঙালাও লাগি আছে। দেখিছেনে কিমান ধুনীয়া। এইটো ৰঙালাও কিন্তু খাই বহুত ভাল লাগে, বাকলিয়ে সৈতে ভাজিব লাগে। আৰু ভাইটিয়ে ধৰিছিলে পুখুৰীত মাছ, আৰু এতিয়া মাছখিনি সি বাচি আছে, আমাকো দি পঠিয়াব যিহেতু। একদম ৰবাব টেঙা লমা লমে লাগি আছে। ইফালে ৰিয়ানে একদম বাৰীত এয়া ঘূৰি ফুৰিছেহি পিছফালে, আৰু এইফালে সেইটো ৰিয়ান পুখুৰীৰ কাষত একদম বৰশী বাবলৈ ঘূৰি ফুৰিছে। এই বৰশী বিচাৰি বিচাৰি, আগতে বৰশী বোৱা হৈছিলে বাৰু, এতিয়া বৰশী বিচাৰি ফুৰিছেহি। নাই, আগতে পোৱা বৰশীটো হেৰায়ো থাকিলে বাৰু। ইফালে ধানবিলাক পকিবলৈ আৰম্ভ কৰিলে, আৰু এসপ্তাহৰ পিছত চাগে ধান দাবই হ'ব। আৰু এইফালে এয়া হাকু পাৰ হৈ যাব লাগিব। আৰু ৰিয়ানক হাকুৰ পাৰ কৰিলোঁ হাতত ধৰি ধৰি, নহ'লে সি নোৱাৰে, বাচ্চা হয়। আৰু এইফালে বাৰীখনত সোমাই গ'লোঁ, আৰু বাৰীখনলৈ সোমাই গ'লে কি কৰোঁ কি নকৰোঁ লাগে নহয়, ইমান ভাল লাগে। আৰু ৰীলো বনাই ল'লোঁ আমি, জনাই নজনাই। ভালকৈ নাজানো বাৰু, আগতে কৰিও পোৱা নাই। এতিয়া নতুনকৈ যিহেতু ভিডিঅ'ই ভালকৈ কৰিব নাজানো, এডিটিঙে ভালকৈ কৰিব নাজানো, ৰীল ক'ত আৰু তাকে অকণমান তথাপিও মন যায় নহয় আকৌ। ইফালে ৰিয়ানে দেখিছেনে কেনেকুৱা উৎপাত কৰি ফুৰিছে নহয়, ইজোপা গছত উঠিছে, সিজোপা গছত উঠিছে। এফালে দেউতাকেও ঘূৰি ফুৰিছে, তেওঁ ইফালে সিফালে চাই ফুৰিছে ক'ত কি আছে কি নাই। আৰু গছ পুলিবোৰতো ইবাৰ অহাতকৈ সিবাৰ বেছি ডাঙৰ হৈ গৈ আছে, সেইকাৰণে বেছি ভাল লাগিছে। গছে ধুনীয়া হৈছে। আৰু এইফালে নতুনকৈ টেঙা পুলি লগাইছে। এইবিলাক পূৰা চফা কৰি আছে বাৰী। টেঙা একদম পূৰা হালধীয়া হৈ পূৰা ঢেৰ টেঙা নষ্ট হৈছে। ইফালে মা নেদেখুৱাবলৈ কৈছে, আৰু মুখখন নেদেখুৱাবলৈ লাজ লাগিছে, লেতেৰা হৈ আছে এইবোৰ টেঙা। আৰু এইটো আমাৰ একদম মেইন পূৰা চাংঘৰ। যিকোনো পাৰ্টিতে, মানে যিকোনো ভাল বিশেষ দিনত আৰু পূৰা পাৰ্টি কৰা হয় ইয়াতে আহি। 1 জানুৱাৰী হওক বা বিহুতে হওক বা 15 আগষ্টতে হওক, এনেকৈ ধুনীয়াকৈ সকলোৱে মিলি পিনি ইয়াত, ঠাণ্ডা পৰিৱেশ যিহেতু, ইয়াত খানা খোৱা হয় মাজে সময়ে। কেতিয়াবা আলহী আহিলেও ঘৰত পাকঘৰত নবনাই, ইয়াতো বনোৱাহি হয়, ইয়াতে খোৱা হয়। আৰু ইফালে কাম কৰি আছে কাৰণে পূৰা পানী চানী হেৰি কৰি থৈছে। এইফালে ৰিয়ানে একদম উৎপাত কৰি কৰি, দেখিছেনে ভাগৰ লাগিছে তাৰ, ঘূৰি ঘূৰি এইফালে ধুনীয়াকৈ বহি লৈছে আৰামত। আৰু এইফালে হাবিতি আহিছে মানে চাহ দিবলৈ। হাবিতি মানে তাই আমাৰ ঘৰৰ বাইদেউ, মানে কাম কৰা বাইদেউ হয় আৰু, সহায়িকা বাইদেউ। আৰু মই এইফালে একদম ৰীল বনাবলৈ মোচন লৈ আছোঁ, কোনটো গানত বনাম কোনটো গানত নবনাম, পূৰা চাদৰ তাদৰ মেলি একদম পূৰা মোচন লৈ আছোঁ। আৰু এইফালে আকৌ এডাল হাকু। এইফালে আৰু এয়া দেখিছেনে চাংঘৰৰ তলতো এটা পুখুৰী আছে, ইয়াতে মাছ চাছ জীয়াই থকা হয়। আৰু পূৰা পষ্টি বনাই থোৱা আছে। এইফালে পানী অহা যোৱা কৰিবলৈ এইফালে ড্ৰেইনো আছে, নলা, পথাৰৰ পৰা মাছ সোমাবলৈও আছে এইফালে। আৰু এইফালে পূৰা নেমু গছ, আকৌ এইফালে এখন বাৰী, হাকু পাৰ হৈ বাৰী আছে। আৰু এইফালে দেখিছেনে আকৌ নলা, দেখিছে বহুত ধুনীয়া বাৰীখন, বহুত ভাল লাগে মানে। আহিলে মোৰ মনটো ভাল লাগি যায়। মন চন বেয়া লাগি থাকিলে বাৰীখনত এপাক সোমাই দিলে মনটো বহুত ভাল লাগি যায়। আৰু দেউতা বহুত সপোনত আশাৰে বাৰীখন পাতিছিলে, আৰু দেউতা বাৰু নাপালে গোটেই বাৰীখনত চাচি, চেগুন, তামোল, কল, আৰু ইফালে বেলেগ ফল মূলবোৰ আছে বাৰু। ফল মূলবোৰ খালি বেছি ডাঙৰ হোৱা নাই, প্ৰথম লাগিবহে। আৰু এইফালে কাজি নেমু দেখিছেনে কিমান ডাল ভৰি ভৰি লাগি আছে। ডালৰ মানে নেমুৰ ভৰত ডালটোহেঁত তলত লাগি লাগি এইবিলাক চব মাটিত পৰি পৰি আছেহি ডালটোহেঁত। আৰু নেমু বহুত পকিয়ে গৈছে। গোটেইখিনি আপোনালোকক মই কভাৰ কৰি দেখুৱাব নোৱাৰিম, যিহেতু ভিডিঅ'টো বহুত দীঘল হ'বগৈ, আপোনালোকে আমনি পাব চাই। দেখিছেনে প্ৰত্যেকজোপা গছতে এনেকেই ডাল ভৰি ভৰি তললৈ হাউলি হাউলি নেমুবিলাক পৰি আছে। আৰু পূৰা নেমুবিলাক সৰি যোৱা নাই, ডালটোহেঁতে এনেকৈ নেমুৰ ভৰতে মাটিত লাগি লাগি গৈছেগৈ। আৰু এনেকৈ প্ৰায় বহুতখিনি নষ্টও হৈছে। এনেকুৱা পকা টেঙাবোৰ বিকিলেও মানুহে নলয়, বেপাৰীয়ে নলয়, সেইকাৰণে। আৰু ছিঙি থাকিবলৈও সময় নাই, যিহেতু ছিঙিবলৈও আকৌ হাজিৰা দিব লাগিব, মানুহক কাম কৰা মানুহ লগাব লাগিব। ইফালে মধুৰি গছ, এতিয়া যিহেতু মধুৰি ছিজন নহয়, সেইকাৰণে মধুৰি এতিয়া লগা নাই, লাগিছিলে যথেষ্ট খোৱা হ'ল। আৰু ইফালে চাচি
এইফালেও গোটেই নেমু আৰু সেইফালে চাপৰ এইফালে গোলনেমু লগোৱা হৈছে আৰু এইটো ড্ৰেইন দেখিছেনে এইটো এটা ড্ৰেইন এনেকৈ খালৰ পৰা পানী যাব পৰা মানে বাৰীখন ভাগ ভাগ কৰি থোৱা আছে আৰু যিহেতু 9-10 বিঘামান মাটিৰ বাৰী হ'ব সেইকাৰণে এইটো ফিচাৰীৰ মাজতো আকৌ চাংঘৰ দেখিবলৈ পাব সেইটো এটা চাংঘৰ দেখিছেনে সেইটো ভাঙি গ'ল বাৰু আৰু নতুনকৈ বনাব চাগে সেইটো এটা ডবল আৰু এইফালে শাকতলিত শাক ছটিয়াইছে ওলোৱা নাই আৰু কিছুমান ওলাইছে আৰু এইবিলাক ধনিয়া ওলাইছে অলপকৈ মানে মেলিছে আৰু এইফালে সৰিয়হ শাক এয়া সৰিয়হ শাক আৰু এইফালে আকৌ তামোলনি বাৰী এইফালে সৌবিলাক চেগুন গছ এইফালে পাচলি হেন্দালি লাগি আছিলে এইফালে বোলে দেখুৱাওঁ এইফালে হেন্দালিত আৰু এতিয়া পাচলি নাইকিয়া হ'লগৈ যিহেতু দেখিছে ধৰিব পাৰিছে তিতাকেৰেলা আৰু ভোল গছ আছিলে এইবোৰ বেছিকৈ এতিয়া গছ বুঢ়া হ'ল আৰু সেইটো ভলুকীয়া কিবা পাচলি কিবা কিবি বেঙেনা সেইটো কিবা ভুল এইটো এতিয়া আহিছোঁ একদম আগফালেদি ওলাম আমি পিছফালৰ পৰা ঘূৰি যিহেতু এইফালে দাংবডি কৰা হৈছে যিফালে গৈছিলোঁ সেইফালেদি অহা নাই এতিয়া আহিছোঁ একদম আগফালেদি ওলাই যামহি আৰু সৌবিলাক কাষে কাষে ছজিনা গছ দেখিছেনে বাৰীখনৰ চাইডে চাৰি ৰাউণ্ডে ছজিনা গছ আছে খোৱা হৈছে বাৰু 3 বছৰমানৰ পৰা লাগিছে ছজিনা ফিচাৰীৰ পৰা মাছ যাব নোৱাৰিবলৈ মানে জিৰণি মাছ ওলাই যাব নোৱাৰিবলৈ নেট দি থোৱা আছে সেইফালে এয়া ফিচাৰীটো পাৰ হৈ এইফালে দলং আছে আৰু এই আমাৰ ঘৰটো সেইখন এখন বাৰী ঘৰটোহেঁতি আৰু এইখন বাৰী ফিচাৰীটোহেঁতি ভাগ কৰিছে আৰু পূৰা সন্মুখতে একদম ধাননি পথাৰ ধুনীয়া এতিয়া ঘৰ আহি পালোহি ধুনীয়াকৈ মায়ে দি পঠিয়াইছে মাছ ভাইটিয়ে ধৰা মাছ আৰু এতিয়া বনাম ধুনীয়াকৈ আইতাই বনোৱা যিখন আঞ্জা আছিলে সেই আঞ্জাখন বনাবলৈ মন গৈ আছে সৰু সৰু কচু টেপু আৰু এইফালে ঔটেঙা লৈ লৈছোঁ বনাবলৈ আৰু এইফালে ঔটেঙা বীজ তুলিছে দেখিছে এইটো আকৌ চুলিত ঘঁহিবলৈ থৈছোঁ দেই এইটো কাইলৈ চুলিত ঘঁহিম আৰু এইফালে মান ধনিয়া পাত শুকান জলকীয়া পিঁয়াজ নহৰু ৰেডি কৰি লৈছোঁ আৰু কুকাৰত ঔটেঙা আৰু কচুগুটিখিনি নিমখ হালধি আন্দাজ মতে দি হুইচেল মৰাই ল'লোঁ আৰু এতিয়া সেইখিনি উলিয়াই পিনি ধুনীয়াকৈ তেল মাৰিম আৰু পিঁয়াজ নহৰু পাঁচফোৰণ এনেকৈ দি আৰু মাছখিনি ফ্ৰাই কৰি ল'লোঁ মাছ ফ্ৰাই হৈ গৈছে আৰু এইফালে আঞ্জাখনো অলৰেডি হৈছেই অকণমান সময় আছে আৰু ইফালে ল'ৰাই পঢ়ি আছিলে ল'ৰাই পঢ়ি থাকোঁতে দেউতাক আকৌ ওলাই গৈছিলে দুইটালৈ পুচকা লৈ আনিছে সিহঁতে আনিবলৈ কৈ পঠিয়াইছিলে আৰু সিহঁতে পাই আৰু পূৰা আনন্দ মানে খাইছে আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো কেনেকুৱা পালে জনাব দেই আৰু মৰম দি যাব দেই।